বলক সোনাদে চেক কৰো কাৰ মাথা ভাত কিমান ঘিউ চৰি ব্ৰেইন আছে প্ৰথম সাঁথৰ ৰজাৰ ঘৰৰ কাকবাহ তাতে পৰে ৰাজহাঁহে কণী পাৰে কোনে কিমান লিখিব পাৰে Your time start now টিক টিক 7 6 5 and এই সাঁথৰটোৰ উত্তৰ হৈছে আকাশৰ তৰাবোৰ আকৌ বলক এতিয়া পাছৰ সাঁথৰটো চাওঁ উপজিয়ে বুঢ়া হয় কোন নিকিনিলেও কিনা হয় কোন টাইম গৈ আছে ভাবক উত্তৰ জনাসকলে কমেণ্ট কৰি নিজৰ ব্ৰেইনৰ পৰিচয় দিয়ক 3 2 1 এই সাঁথৰটোৰ উত্তৰ নো চিটিং আমাৰ বুঢ়া আঙুলি বলক এতিয়া পাছৰ সাঁথৰটোলৈ চাওঁ এই সাঁথৰটো হৈছে মাটিৰ তলৰ বগা বুঢ়ী সাজ পিন্ধে কৰি ইয়াৰ উত্তৰটো মই আপোনালোকক নিদিওঁ 10 ছেকেণ্ড টাইম দিছোঁ যিসকলে এনচাৰটো অলৰেডি জানে পটককৈ কমেণ্টত লিখি দিয়ক শুদ্ধ উত্তৰ দিওঁতাজনৰ নাম সহিতে মই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ